Good morning guys, welcome to our channel Mr. and Mrs. Kakoti. আজি আমি এতিয়া যাই আছো অলপমান আধাৰ কাৰ্ড বহুত দিনৰ পৰা বনাম বুলি ভাবি আছিলো হোৱাই নাছিল সো এতিয়া আজি ডেট দিছে আজি আমি যাম এতিয়া আমাৰ খ্ৰীষ্টান বস্তিত চেণ্টাৰ পৰিছে সো 9টা বজাতে মাতিছে এতিয়া টাইম কিমান হ'ল নো টাইমটো কিমান হ'ল এতিয়া 8:20 হৈছে সো 9টাত আমি বঢ়িয়াকৈ যাই পাম আধাৰ কাৰ্ডটো বহুত দৰকাৰী বস্তু হৈ গৈছে আজিৰ দিনত সো এনেও মই অনলাইন কাম কৰোঁ গতিকে পেমেন্ট পেটিএমত আৰু পেপলৰ এইবোৰত আহিলে আধাৰ কাৰ্ড লিংক কৰাব দিছে আৰু পান কাৰ্ডৰ লগতো আধাৰ কাৰ্ড লিংক কৰাব লাগিব এই কাৰণে আজি একেলগে মিছেছ আৰু মোৰ আধাৰ কাৰ্ডৰ ডেট পৰিছে সো আমি যাই আছো ইয়া এইটো বৈশিষ্ট্য চাৰিআলি হয় বৈশিষ্ট্য চাৰিআলি ইয়াৰে আপোনাৰ বজাৰ বহিছে বৈশিষ্ট্য চাৰিআলি আপোনালোকক মই বেক কেমেৰা কৰি দেখাই আছোঁ চাৰিআলি এইটো আমাৰ ইয়াতে এইফালে লেফ্ট চাইডে গ'লে আপোনালোকে বৈশিষ্ট্য মন্দিৰ পাব বৈশিষ্ট্য আশ্ৰম আমি সদায় গৈয়ে থাকোঁ গতিকে আমাৰ কাৰণে ইমান নতুন বস্তু নহয় সো বেলেগে আহিলে এইফালে লেফ্ট চাইডে বৈশিষ্ট্য আশ্ৰম আৰু এইফালে চিধা গ'লে বেলতলা চাৰিআলি আৰু ইয়াত সদায় আমি ৰখিব লাগিবই মুঠপত ইয়াত যাম পামেই সো এইবোৰ আহিছে নিজৰ কামত ওলাই ঠাণ্ডা হ'লেও এইবোৰ আহিবই লাগিব নিজৰ কাম কৰি খাবই লাগিব আমি একচুৱেলি এতিয়ালৈকে ইউটিউবত মাত্ৰ 9টা ভিডিঅ' দিছোঁ পুৰা পাৰফেক্ট 9টা মিছেছৰ লগত 9টা ভিডিঅ' দিছোঁ সো মই ক'ৰবাত কথা এটা পাইছিলোঁ কি মানে 100টা ভিডিঅ'লৈকে ট্ৰাই কৰিব লাগে 100টা ভিডিঅ'লৈকে ট্ৰাই কৰাৰ পিছত তাৰপিছতো ট্ৰাই কৰিবই লাগে কিন্তু যদিহে 100টামান ভিডিঅ'ত যদি একো আপোনাৰ মানে ভিউ নাহে তেতিয়া আপুনি অলপমান ডিমটিভেট হ'ব পাৰে কিন্তু এতিয়া আমি মাত্ৰ 9টাহে দিছোঁ সো আমাৰ আৰু কিমানটা আছে 91টা আমাৰ আছে ভিডিঅ' দিব আমি এতিয়া ডিমটিভেট কেতিয়াও নহওঁ আমি ভিডিঅ' দিয়ে থাকিম ডিছলাইক দিয়ক কমেণ্ট দিয়ক যোনে যি দিয়ে দি থাকক আমাৰ ভিডিঅ' আহিয়ে থাকিব এয়া মিছেছৰ ফূৰ্তি চাওক গাইজ কালি এৰ দেউতাক নহয় মোৰো দেউতা আৰু মা আহিব মানে মাৰ বেমাৰ হৈ আছে চ' বহুত দিনৰ পৰা আহিম বুলি কৈ আছিল খবৰ ল'ব আহিব ইয়া আমি সকলো আহি পালোঁ আমি ই আগতে বনাইছে আধাৰ কাৰ্ড চ' মিছেছ আৰু মই আধাৰ কাৰ্ড বনাম এতিয়া মাস্ক লাগিব কৰোণা খতম হোৱা নাই ভালদৰে চ' আমি আধাৰ কাৰ্ডৰ অফিচ আহি পালোঁ এতিয়া কি দেখিব মন নাযায় গাইজ বহুত মানুহ মই ভবা নাছিলোঁ ইমান মানুহ হ'ব বুলি আগফালেও কেমেৰা কৰিব গৈছিলোঁ নিদিলে কেমেৰা এলাউ নকৰে ইয়াতে 3rd ফ্ল'ৰত লিফ্টেদি লৈ যাব সেইকাৰণে লাইন পাতি আছোঁ কিন্তু আমি সোনকালে আহিছোঁ আমাৰ হৈ যাব লাগে সোনকালে চাওঁ কি হয় অফিচৰ ভিতৰৰ ভিডিঅ' দেখাম বুলি ভাবিছিলোঁ বাট কেমেৰা গাইজ আমি আধাৰ কাৰ্ডৰ পৰীক্ষা দিলোঁ চ' ফটো পূৰা কি ফটোটা পৰীক্ষা টাইপে হৈছে আৰু ৰাতিপুৱাই উঠি আহিছোঁ চ' আধাৰ কাৰ্ড হৈ যাবনে নাই গেৰাণ্টি নাই চ' বহুত দিনৰ পৰা ভাবি আছিলোঁ আধাৰ কাৰ্ড বনাম বুলি আজি আধাৰ কাৰ্ডৰ চেণ্টাৰত আহি আধাৰ কাৰ্ডৰ কামখিনি কৰি ল'লোঁ এতিয়া আমি গৈ আছোঁ মিছেছে বহুত দিন ক'ৰবাত যাব পৰা নাই গতিকে এনেই অলপমান গুৱাহাটীৰ শ্বিলং দেখাই লৈ যাম ক'ত যাবা এতিয়া মই আপোনালোকক অলপমান ইম্পৰ্টেণ্ট কথা কৈ দিওঁ আগৰ পৰা কোৱা নাছিলোঁ আধাৰ কাৰ্ড বনোৱা ইমান টান নহয় মই একচুৱেলি বনোৱা নাছিলোঁ কাৰণে গম পোৱা নাছিলোঁ চ' আপোনাক দুখন ডকুমেণ্ট দিব প্ৰথমতে সেই ডকুমেণ্ট লৈ আপুনি য'ত চেণ্টাৰ পৰে তাত যাব লাগিব তাত যোৱাৰ পিছত তাতে আপোনাক কুপন দিব সেই কুপন হিচাপত আপোনাৰ ভেৰিফায়াৰ থাকিব সেই ভেৰিফায়াৰত যাই আপুনি ভেৰিফাই কৰিব লাগিব যিবোৰ ডকুমেণ্ট দিছে আপুনি ডকুমেণ্ট পাছবুক ভোটাৰ ID কাৰ্ড নাইবা ড্ৰাইভিং লাইচেঞ্চ এইবোৰ দেখাব চ' তাৰপিছত আপোনাৰ হ'ব নেক্সট ষ্টেপ হ'ব আৰু কুপন নাম্বাৰ হিচাপে আপোনাক মাতিব ই কেম মানে ৱেব কেমবোৰেদি ফটো তুলিব আৰু তাতেই ফিংগাৰপ্ৰিণ্ট স্কেন কৰিব তাৰপিছত অলপ ধূলি হৈ গৈছে আহিছে কাৰণে বন্ধ কৰি দিছিলোঁ তাৰপিছত কেমেৰাইদি ফটো তুলিব ফটো তোলা হোৱাৰ পিছত বুঢ়া আঙুলি দুটা থাম ইম্প্ৰেশ্যন দুটা দিব কি ডাঙৰ কৰিব লাগিব তাই ক'ব কি ডাঙৰ কৰিব লাগিব চকু ডাঙৰ কৰিব লাগিব মই এনেকৈ ডাঙৰ কৰি দিছোঁ পূৰা এনেকৈ চকু ডাঙৰ কৰি দিছোঁ যাতে মোৰ আধাৰ কাৰ্ড ৰিজেক্ট নহয় বুলি জাষ্ট হৈ গ'ল আপোনাৰ আধাৰ কাৰ্ড ডকুমেণ্টখন দি দিব 10 দিন নাইবা এসপ্তাহমানৰ পিছত আপুনি আধাৰ কাৰ্ড পাই যাব হয়নে আধাৰ কাৰ্ড বনাই কেনেকুৱা লাগিল তোমাৰ আধাৰ কাৰ্ড বনাই আমাৰ বহুতেই ভাল লাগিল কিন্তু জাগাখিনি খালি লেতেৰা জাগা কিন্তু দেই এইখিনি জাগা চৰকাৰে অলপ চাব লাগে চৰকাৰে চাব লাগে বুলি ক'লে চ' আমি এতিয়া গৈ আছোঁ এতিয়া আমি ক'ত যাম আপোনালোকক দেখাই আছোঁ
এটা ভাল লোকেশ্যনত যাম এইটো লোকেশ্যনত আমি আগতেও গৈছোঁ এই লগত যোৱা নাই কিন্তু নহয় এই যাই পোৱা নাই চ' আজি এই আমি সেই লোকেশ্যনটো দেখাব লৈ যাম গৈছিল নেকি ন ভালদৰে যোৱা নাই ৰখা নাই আৰু তাতে এতিয়া গৈ আছোঁ অলপ ফুৰিবলৈ অলপ ফুৰিম নহয় অলপ ফুৰিম আৰু এইখিনি কি জেগা পাইছোঁ তুমি কোৱাচোন যদি চিনি পাইছা এইটো পূৰবী অসমৰ সোৱাদ মনিষ্টৰ পাইছোঁ বুজি পালা এতিয়া আমি কোনটো চাইড যাই আছোঁ আপোনালোকে অলপমান আইডিয়া কৰিব পাৰিছে নিশ্চয় এইখিনি জাম লাগিবই সদায় ন এতিয়া আমি অলপ আপ চাইডত উঠি যাব ধৰিছোঁ এতিয়া আমি অলপ আপ চাইডত উঠি যাম গুৱাহাটী মেডিকেল কলেজ ইয়াতেই পাছ কৰে মানুহবোৰ পাছ কৰি ডক্তৰ হয় এইখিনি জেগাখিনিৰ নাম কি আছিল ভাইটি টিভি টাৱাৰ যাই আছোঁ আমি এতিয়া এইফালে আপোনালোকে চিধা গুচি গ'লে টিভি টাৱাৰ পাবগৈ ইয়াত টেম্পু গৈ আছে টিভি টাৱাৰ পাম আমি এতিয়া এইফালে দি গ'লে এয়া কলৰ বজাৰ আমৰ বজাৰ এয়া গাখীৰৰ বজাৰ চব আছে ইয়াতে কয়লা নেকি নহয় কয়লাহে এনেকৈ বেছি বেকে কৈ দিছিলোঁ বেছে হৈ গ'ল চৰি এতিয়া আমি ওপৰত উঠি যাই আছোঁ আৰু এতিয়া আপ এৰিয়া অলপ পাই গ'লোঁ মিনি শ্বিলং দিছ ইজ কল মিনি শ্বিলং আমাৰ আগতেও এটা ভিডিঅ' আছিল চ' ৱাইফক লৈ অহা নাছিলোঁ সেইকাৰণে ৱাইফক আজি দেখাই লৈ যাম এয়া সেইটোত মানুহ উঠি নাচিব পাৰে পদুমফুল টাইপ জেগাটো কিন্তু মজা জেগা ন এইখিনি কথাত এইটোৱে লোকেশ্যন চাওক লোকেশ্যন জেগা কিন্তু মজা দেই ঠাণ্ডা হ'ব অলপ ৰাস্তা নহয় বোলে ঘৰ আছে সেইটো চাইডে ৰাস্তাত কাপোৰ কিয় মেলিব ইয়াৰ পৰা আপুনি কমপ্লিট গুৱাহাটীখন দেখা পাব এটা প্লেচ আছে য'ত মই গৈ আছোঁ আপোনালোকক দেখাই আছোঁ মজা জেগাত আছে কিন্তু এইটো ৰিক্সিও না জেগাটো এইবিলাকৰ ভয়েই নাই চাওক আমি কিমান ভয় কৰোঁ এইখিনি মেইন প্লেচ দিছ ইজ কল পুৱামক্কাই ই যাই পোৱা নাই নহয় ন দিছ ইজ কল মিনি শ্বিলং ল'ৰা ছোৱালী থাকিবই দিছ ইজ কল মিনি শ্বিলং নামে কৰিছে মজা প্লেচ হয় এইটো আপোনালোকে আহিব পাৰে শ্বিলং তিলং যাব নালাগে মজা প্লেচ হয় আহিব পাৰে আপোনালোকে এয়া আহি গ'লোঁ আমি মিনি শ্বিলং এইটো মিনি শ্বিলং হয় ইয়াতে ভাল লাগে আহি আপোনালোকে আহিব পাৰে চ' মজা প্লেচ হয় এইফালে টিভি টাৱাৰ আছে এইফালে মিছেছ আহি উঠিয়ে গ'ল তাতে বহুত ভাল পায় তাই এইবিলাক জেগা আৰু কেনেকুৱা লাগিব সব ৰাতি দেখা পাব যে এই বুৰ্জ খলিফা এইটো আমাৰ ঘৰৰ পৰা দেখা পায় এইটো খলিফা ভাল লাগিছে এই গুৱাহাটীৰ বুৰ্জ খলিফা দেখাবলৈ আহিছোঁ চ' এই ভাল পাইছে চাই আপোনালোকেও আহিব কেতিয়াবা চাবৰ কাৰণে কেতিয়াবা যদি মন যায় তেতিয়া আপোনালোকে আহি যাব লৈ যাওঁ মায়ে দেখা নাইতো এইটো আৰব যাবতো নাপাওঁৱে আৰু এইটোৱে আমাৰ কাৰণে বুৰ্জ খলিফা আৰু
দেখাইছোঁ আপোনালোকক। এয়া আমি আহিছিলোঁ, এতিয়া অলপ যাম ইয়াৰ পৰা আৰু আমি ইফালেদি ওলাই যাম ন। এতিয়া আপোনালোকে এইটো ৰাস্তাইদি ওলাই যাব পাৰে, এনেকৈ ওলাই যাব লাগে, এনেকৈ যাব এইটো ৰাস্তাইদি আমি এতিয়া কোনফালে হৈ ওলামগৈ, কাহিলীপাৰা হয়নে? কাহিলীপাৰা হৈ ওলাম। গুগল মেপ আছেই, গুগল মেপ। টাৰ্ণিংটো পুৰা ফাষ্ট টাৰ্ণিংটো উঠাব লাগিছিল। কি বেগ যাবা দে তাক, যাওক আপুনি যাওক জলদি। ৰাতিপুৱা হাগি চাগি আহা যায় তোৰ কলেজত থাকোঁতে মই ইয়াতে আগতে সদায় আহোঁ বুবুৰ ঘৰত দুপৰীয়া। দংগেলৰ যুগ গুচি গ'ল। খাব আহোঁ, ভাত খাই গুচি যাওঁ আৰু কলেজত। ৰাস্তা মজা ৰাস্তা বুলি কয় এইবোৰক। গাড়ী ইমান যায় না এইটো ৰাস্তাইদি? কিমান মানুহ আছে, গাড়ী দেখোন। ৰাতিৰ টাইমত অলপমান কম থাকে নেকি? ৰাতি কম হ'বই। আৰু কোনেও আমি ওলাই গ'লোঁ। আমি এতিয়া যাম লেফ্ট চাইড। এইটো হ'ল কাহিলীপাৰা ৰাস্তা। ভোক লাগিছে, কিবা খাব লাগিব। কি খাওঁ? মই একচুৱেলি এই যে বাটৰ কাষত যে ৰুটি থাকে, এই ৰুটি খাই বহুত ভাল পাওঁ। চ' আমি ৰুটি খাম বুলি ভাবিছোঁ। চাই লওঁ পাওঁ নে নাপাওঁ। পামনে এতিয়া ৰুটি? পাব লাগে। ৰুটি পোৱা এইটো মেইন টাইম। আপোনালোকেও যদি খাব খোজে খাব পাৰে। আপোনালোকৰ পইচাও কমতে হৈ যাব, খায়ো সোৱাদ লাগিব। লগত আপোনালোকে কণী লৈ ল'ব, অমলেট, মজা লাগিব খাই। খাবানে ৰুটি? 1 তাৰিখেতো যায় মানুহ। সেইবাৰ 1 তাৰিখে ক'ত গৈছিলোঁ আমি? সেইবাৰ 1 তাৰিখে আমি উমানন্দ গৈছিলোঁ। ইমান মানুহ দেখোন। সেই 1 তাৰিখে উমানন্দত এইবাৰ ঘুম নাযাওঁ। জাহাজত দেখা নাই কেনেকৈ হেঁচা ঠেলা। চবে যায়। এইখিনি ৰাস্তাত আপোনালোকে ভিৰ পাবই। চাৰিওফালৰ পৰা আহে গাড়ী। এয়া আপোনালোকে যদি VIP কিনিব খোজে, এনেকৈ বাটতে থৈ দিছে। ইয়াতে নিকিনিলেও দাঙি লৈ যাব পাৰিম। এটা দাঙি লৈ যোৱাৰ পিছত যদি কিবা কয় ন, কিহৰ VIP হয় এইবিলাক মজা। সেইটো কিজানি মেইন মানুহ। কি চাইছে ন ভিডিঅ' কৰা গাড়ীখন দেখা নাই কি বুলি কৰোঁ ৰ'বা। এই চব পূৰা VIP এইবোৰ বাটতে থৈ দিছে। এইবোৰ আপোনালোকে ল'ব পাৰে। এয়া এইফালে পেপাৰ কেজি কেইটকা? চাহ ছোৱালীটো কেনেকৈ জামত চলাই আছে চাহ। এইটো আমাৰ আগফালে। আৰু এনেকৈ চলাই আহিছে, তাকোতো বহুত দাম পাব। ময়ো পাৰিম এনেকৈ। মই স্কুটি চলাব পাৰিম এনেকৈ। আপোনালোকে লাষ্ট গেটৰ টাৰ্ণিং এইফালে গ'লে, এইটো চাইডে গ'লে আপোনালোকে পাব বেলতলা চাৰিআলি। আমি কোনফালে যাম? আমি যাম বেলতলা চাৰিআলি। এইফালে গ'লে আপোনালোকে যাব পাৰিব গণেশগুৰি। ৰুটি পোৱা জেগাত, এইবোৰ চব ৰুটিৰ দোকান। এনেকুৱা জেগাত আমি ৰুটি খাই বহুত ভাল পাওঁ। এইবোৰ হ'ল ৰুটিৰ জেগা। ৰুটিৰ জেগা নহয়, ৰুটিৰ দোকান। গাইজ আমি এতিয়া নামি অলপ আমি ৰুটি খাম। বহা অমলেট খা।
চ' আমি খাই দিলোঁ ৰুটি বেষ্ট মজা লাগিছে চাৰ্ভেত আছিল না হাউচিঙৰ ওচৰত আছে বঢ়িয়া দোকানখন মই দেখাই দিম আপোনালোকক ভিডিঅ'ত আপোনালোকে আহি খাব পাৰে মজা লাগিছে খাই ঘুগুনিখিনি 3বাৰ লৈছোঁ তুমি কেইবাৰ লৈছা অমলেটটো খাই মজা লাগিছে পেট ভৰি গ'ল ৰাতিপুৱা একো খাই অহা নাছিলোঁ চ' খাই দিলোঁ আমি এনেকৈ ওলাই আহিলে ৰুটি খাওঁৱেই তাৰমানে আৰু এই ৰাক্ষসনী ভাত তাত খাই আহিও খাইছে 3খন ৰুটি আৰু এটা অমলেট চাৰিআলি পাই গ'লোঁ আহি ঘৰ পাম আৰু অলপ পিছত চাৰিআলিৰ এই জামটোত লাগিবই মুঠপদ এইটো ডাইৰেক্ট আমি কেতিয়াও পাৰ হৈ যাব নোৱাৰোঁ এইটো আৰু 2বাৰমান জাম লাগিব এবাৰ নহয় 2বাৰ লাগিব চ' আমি যাম পাৰ হৈ কৈ দিয়া জনতাক এই মুঠপদ ক'ৰবাত ওলাই গ'লে য'তেই নাযাওক চাৰিআলি আহিলেও যোৱাৰ টাইমত টোপনি মাৰিয়েই যায় মিছেছ কাকতি টোপনি মাৰি আছে 6টা বজাতে উঠিছে কিন্তু আজি ন মই উঠিছোঁ ইয়াৰো টোপনি ধৰিছে গাড়ী চলাই আছে বুলি টোপনি যোৱা নাই ঘৰ গৈ শুবি না কি ৰৈছে নে এইখিনি জেগাত বা বজাৰ বহাই দিছে আৰু এয়া আমি ঘৰ আহি পালোঁ এতিয়া আমি নামিম এইফালে চোৱা চাই দিয়া কেমেৰা ফালে চাই দিয়া আমি ঘৰ আহি পালোঁ এতিয়া চ' গাইজ এয়া আমি আহি গ'লোঁ আধাৰ কাৰ্ড বনাই চ' যদি ভিডিঅ'টো ভাল লাগিছে ভিডিঅ'টো লাইক কৰি দিব আৰু লগত ছাবস্ক্ৰাইব কৰি দিব আৰু লগৰ বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰি দিব